Hello friends, welcome back to my YouTube channel JL Study Center. বন্ধুসকল, আজিৰ ভিডিঅ'টোত বৰ্তমানৰ মোষ্ট ট্ৰেণ্ডিং টপিকছ ৰাম মন্দিৰৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। হেতুকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আৰু এটা লাইক কৰি দিব। আৰু আপুনি যদি আমাৰ চেনেলত নতুন হয় তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰিব। আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ। আজিৰ প্ৰথম প্ৰশ্ন, অযোধ্যা বিবাদৰ সিদ্ধান্তৰ পিছত মছজিদৰ বাবে কিমান মাটি দিয়া হৈছিল? শুদ্ধ উত্তৰ ঘ 5 একৰ। পৰৱৰ্তী প্ৰশ্ন, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী কোন আছিল? সেই সময়ত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰ পৰা শুদ্ধ উত্তৰ হ'ব খ যোগী আদিত্যনাথ। 3 নম্বৰ প্ৰশ্ন, ৰাম মন্দিৰ কমপ্লেক্সৰ 4টা চুকত কি হ'ব? উত্তৰ ঘ 4টা মন্দিৰ হ'ব। পৰৱৰ্তী প্ৰশ্ন, কেতিয়া ৰাম মন্দিৰৰ ভূমি পূজন হৈছিল? উত্তৰ ঘ 5 আগষ্ট 2020 চনত। পৰৱৰ্তী প্ৰশ্ন, ৰাম মন্দিৰৰ উচ্চতা কিমান? শুদ্ধ উত্তৰ 161 ফুট। পৰৱৰ্তী প্ৰশ্ন, ৰাম মন্দিৰত কিমান মণ্ডপ আছে? শুদ্ধ উত্তৰ ঘ 5টা। পৰৱৰ্তী প্ৰশ্ন, ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা কেতিয়া হৈছিল? উত্তৰ ঘ 22 জানুৱাৰী 2024। পৰৱৰ্তী প্ৰশ্ন, ৰাম লালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ মূল সময় কিমান? উত্তৰ খ 48 ছেকেণ্ড। পৰৱৰ্তী প্ৰশ্ন, অযোধ্যা কোন ৰাজ্যত আছে? উত্তৰ ঘ উত্তৰ প্ৰদেশত। পৰৱৰ্তী প্ৰশ্ন, ৰাম লালাৰ মূৰ্তিৰ উচ্চতা কিমান? উত্তৰ ক 51 ইঞ্চি। পৰৱৰ্তী প্ৰশ্ন, ৰামলালাৰ মূৰ্তিৰ কেইটা অৱতাৰৰ বৰ্ণনা দেখা যায়? উত্তৰ ক 10টা। 12 নম্বৰ প্ৰশ্ন, ৰামলালাৰ মূৰ্তিটো কিহেৰে নিৰ্মাণ কৰা হৈছে? উত্তৰ ঘ কৃষ্ণ শিলেৰে। পৰৱৰ্তী প্ৰশ্ন, ৰামলালাৰ মূৰ্তিৰ ৰামক কিমান বয়সৰ বৰ্ণনা কৰা হৈছে? উত্তৰ ক 5 বছৰ বয়সৰ। পৰৱৰ্তী প্ৰশ্ন, ৰামলালাৰ মূৰ্তি কোনে নিৰ্মাণ কৰিছিল? উত্তৰ খ অৰুণ যোগীৰাজে। পৰৱৰ্তী প্ৰশ্ন, অযোধ্যাৰ আন এটা নাম কি? শুদ্ধ উত্তৰ ঘ সাকেত। 16 নম্বৰ প্ৰশ্ন, অযোধ্যাৰ ৰাম মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? শুদ্ধ উত্তৰ ক চন্দ্ৰকান্ত হোমপুৰা। পৰৱৰ্তী প্ৰশ্ন, অযোধ্যাৰ ৰাম মন্দিৰ কাৰ জৰিয়তে নিৰ্মাণ কৰিছিল? উত্তৰ ক শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰৰ জৰিয়তে। 18 নম্বৰ প্ৰশ্ন, কিমান চনত অযোধ্যাৰ বিবাদ উচ্চতম ন্যায়ালয়ে অন্ত পেলাইছিল? উত্তৰ ঘ 9 নৱেম্বৰ 2019। পৰৱৰ্তী প্ৰশ্ন, বাবৰি মছজিদ কেতিয়া নিৰ্মাণ কৰিছিল? উত্তৰ ক 1528 চনত। পৰৱৰ্তী প্ৰশ্ন, কোন কোম্পানী অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণ কৰিছে? শুদ্ধ উত্তৰ খ L&T কোম্পানীয়ে। পৰৱৰ্তী প্ৰশ্ন, ৰাম জন্মভূমি মন্দিৰৰ আধাৰশিলা কোনে স্থাপন কৰিছে? শুদ্ধ উত্তৰ খ মাননীয় নৰেন্দ্ৰ মোদীয়ে। পৰৱৰ্তী প্ৰশ্ন, অযোধ্যা বিবাদৰ শুনানি একেৰাহে কিমান দিন চলিছিল? উত্তৰ গ 40 দিন ধৰি। পৰৱৰ্তী প্ৰশ্ন, 1988 চনৰ মানচিত্ৰত অযোধ্যাৰ ৰাম মন্দিৰৰ উচ্চতা কিমান আছিল? শুদ্ধ উত্তৰ ঘ 141 ফুট। পৰৱৰ্তী প্ৰশ্ন, কিমান একৰ মাটিৰ লৈ অযোধ্যাৰ বিবাদ হৈছিল? শুদ্ধ উত্তৰ ক 2.77 একৰ।
পৰৱৰ্তী প্ৰশ্ন অযোধ্যাৰ বিবাদক লৈ কিমানখন বিচাৰপীঠে ৰায় দিছিল? উত্তৰ ঘ 5খন। পৰৱৰ্তী প্ৰশ্ন অযোধ্যাৰ বিবাদিত ভূমিৰ লগত কোনটো ঐতিহাসিক ঘটনা জড়িত? উত্তৰ খ বাবৰি মছজিদ ভাঙি পেলোৱা। পৰৱৰ্তী প্ৰশ্ন 2024 চনৰ 22 জানুৱাৰীত অযোধ্যাত জ্বলোৱা ধূপডাল কিমান দীঘল? উত্তৰ ক 108 ফুট। পৰৱৰ্তী প্ৰশ্ন বাবৰি মছজিদ ভাঙি পেলোৱা সময়ত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰ ক কল্যাণ সিং। পৰৱৰ্তী প্ৰশ্ন কোন নদীৰ পাৰত অযোধ্যা অৱস্থিত? উত্তৰ ক সৰজু নদীৰ পাৰত। পৰৱৰ্তী প্ৰশ্ন ৰাম মন্দিৰত স্তম্ভ কিমান আছে? উত্তৰ ক 392টা। পৰৱৰ্তী প্ৰশ্ন শেহতীয়াকৈ অযোধ্যাত কিমান ডাল ধূপকাঠি জ্বলাই গিনিজ বুকত নাম পঞ্জীয়ন কৰা হৈছে? উত্তৰ ঘ 4 লাখ। বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো কেনে লাগিলে নিশ্চয় কমেণ্টত জনাব। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত। তেতিয়ালৈকে ধন্যবাদ।